নমস্কাৰ হেল্থ ইজ ৱেলথৰ আন এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি প্ৰায় ছোৱালী বা মহিলাই সাধাৰণতে স্বাস্থ্য সম্বন্ধীয় কিছুমান ডাঙৰ ভুল কৰে, যাৰ বাবে ভৱিষ্যতে তেওঁলোকে গৰ্ভধাৰণৰ ক্ষেত্ৰত বহু সমস্যা ভুগিব লগা হয় আৰু ইয়াৰে কিছুমানে সন্তানহীন হৈও থাকিবলগীয়া হয়। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কৰা 5টা ডাঙৰ ভুলৰ বিষয়ে আলোচনা কৰিম, যিকেইটা ভুল আপোনালোকে শুধৰাব নোৱাৰিলে ভৱিষ্যতে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা ভুগিবলগীয়া হ'ব পাৰে। আপোনালোকৰ প্ৰথম ভুলটো হৈছে মাহেকীয়াৰ ক্ষেত্ৰত হোৱা কিছুমান সমস্যাক অৱহেলা কৰা। আজিকালি প্ৰায় ছোৱালীৰে, বিশেষকৈ নতুনকৈ ঋতুমতী হোৱা ছোৱালীবোৰৰ পিৰিয়ড 8-10 দিন পিছত আহে নাইবা 8-10 দিন আগত আহে। কম বেছি ব্লিডিং, পিৰিয়ডৰ সময়ত অধিক তলপেটৰ বিষ, কঁকাল বিষ আদিৰ দৰে সমস্যা হোৱা দেখা যায়। তেওঁলোকে এই সমস্যা কিমান ভয়ানক বুজি নাপায় আৰু মাক বা বায়েক কাৰো লগতে শ্বেয়াৰ নকৰি মনে মনে থাকে। সেয়েহে আগলৈ এই সমস্যা বাঢ়িহে গৈ থাকে। কিছুমানেতো 2-3 মাহ পিৰিয়ড নাহিলেও কাকো নোকোৱাকৈ থাকে, যিটো মাৰাত্মক ভুল হয়। আগতেও কৈছোঁ যে এই পিৰিয়ডৰ সমস্যাৰ কাৰণ হৈছে হৰমনেল ইমবেলেঞ্চ। কেতিয়াবা থাইৰয়ডৰ সমস্যা থাকিলে, কেতিয়াবা অবেৰি বা ডিম্বাশয়ৰ ভিতৰত চিষ্ট বা ফোঁহা থাকিলেও অনিয়মীয়া মাহেকীয়াৰ সমস্যা হয়। যদি মাহেকীয়া 2-3 মাহলৈ বন্ধ হৈ থাকে, তেন্তে PCOD বা পলিচিষ্টিক অভেৰিয়ান ডিজিজ হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেবোৰ সমস্যা থাকিলে ভৱিষ্যতে গৰ্ভধাৰণ কৰিব নোৱাৰে বা কনচিভ কৰিলেও বেবী নৰয়। গতিকে এনে সমস্যা থাকিলে ছোৱালীসকলে ঘৰৰ মানুহৰ লগত শ্বেয়াৰ কৰিব আৰু ডাক্তৰৰ পৰামৰ্শ ল'ব। ডাক্তৰে এটা আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব আৰু কি হৈছে চেক কৰিব, 1-2 মাহৰ বাবে দৰৱ দিব আৰু সমস্যা ঠিক হৈ যাব। ছোৱালীসকলে কৰা দ্বিতীয় ভুলটো হৈছে বগা স্ৰাৱ বা গুপ্তাংগৰেদি বগা বগা পানী নিৰ্গত হোৱা সমস্যাটোক ইগনোৰ কৰা। ইয়াক মেডিকেল লেংগুৱেজত কোৱা হয় লিউকোৰিয়া বুলি। চাওক, মহিলাৰ গুপ্তাংগৰেদি বগা বগা পানী নিৰ্গত হোৱা এটা সময়লৈকে নৰ্মেলে হয়। গোটেই মাহটোত অলপ বেছি বগাস্ৰাৱ হৈ থাকিব পাৰে। এইটো হৰমনৰ সালসলনি হোৱাৰ বাবে এনেধৰণৰ বগাস্ৰাৱ হয়। কিন্তু আপোনাৰ বগাস্ৰাৱ হৈ আছে কিন্তু খুব দুৰ্গন্ধ, পেচাব জ্বলা, খজুৱতি আদি হয়, খুব ডাঠ আৰু কেতিয়াবা হালধীয়া ৰঙৰ দৰে হয় বা নৰ্মেলি যিমান হয় তাতকৈ বহুত বেছি বগা পানী নিৰ্গত হয়, তেতিয়া আপোনাৰ গুপ্তাংগত ইনফেকশ্যন হোৱাৰ অধিক সম্ভাৱনা থাকে। এই ইনফেকশ্যন বেছি দিন হৈ থাকিলে যোনিৰ পৰা গৈ গৰ্ভাশয় আৰু ডিম্বাশয় নাইবা অবেৰি পৰ্যন্ত পায়গৈ। এনেহ'লে এগৰাকী মহিলাই যদিও কনচিভ কৰে বা গৰ্ভাশয়ত ভ্ৰূণে থিতাপি লয়, তথাপি ইনফেকশ্যনৰ বাবে এই ভ্ৰূণ নষ্ট হৈ যাব পাৰে, গৰ্ভপাত পৰ্যন্ত হৈ যাব পাৰে। গতিকে যদি বগাস্ৰাৱৰ লগতে দুৰ্গন্ধ, খজুৱতি, পেচাব জ্বলা, পেচাব খোলাকৈ নহা, পেচাবত দুৰ্গন্ধ, ডাঠ আৰু হালধীয়া ৰঙৰ বগাস্ৰাৱ হোৱা আদি লক্ষণবোৰে দেখা দিয়ে, তেন্তে লাজ বা ভয় নকৰিব, পলম নকৰি ডাক্তৰৰ পৰামৰ্শ ল'ব। আৰম্ভণিতে এই ৰোগ কম দিনতে আৰু কম খৰচতে ভাল হৈ যায়। আপোনালোকৰ বহুতে কৰা তৃতীয় ভুল, যাৰ বাবে আগলৈ গৰ্ভধাৰণৰ ক্ষেত্ৰত সমস্যা হয়, সেইটো হৈছে এটা বেয়া লাইফষ্টাইল বা বেয়া খাদ্যাভ্যাস। আজিকালি অধিক সংখ্যক ছোৱালীয়ে দিনটোৰ অধিক সময় হয় পঢ়া-শুনাত অতিবাহিত কৰে, নতুবা মোবাইল, ইণ্টাৰনেট, লেপটপ, টিভি আদিত বিজি থাকে, যাৰ বাবে শৰীৰৰ বাবে প্ৰয়োজনীয় এক্সাৰচাইজ বা অন্যান্য কাম-কাজ কৰা নহয়। তাৰোপৰি আজিকালিৰ ডায়েট বা খাদ্য খোৱাৰ অভ্যাসো সলনি হৈছে। বাহিৰৰ খাদ্য, জাংক ফুড, প্ৰচেছ ফুড, অধিক তেলি, অধিক মিঠা, পেকেজিং ফুড, ক'ল্ড ড্ৰিংকছৰ দৰে আন কেন ফুড আদিবোৰ বেছিকৈ খোৱা হৈছে। এইবোৰ বেয়া অভ্যাসৰ বাবে ছোৱালীসকলৰ ফাৰ্টিলিটি হৰমনৰ বহুত বেয়াকৈ সালসলনি হয়। এনেদৰে হৰমনেল ইমবেলেঞ্চৰ বাবে এগ বা ডিম্বাণুৰ সংখ্যা কমি যায় বা ডিম্বাণুৰ গুণ বা কোৱালিটি কমি যায়। সেয়েহে আগলৈ গৈ গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা হ'ব পাৰে আৰু এনেধৰণৰ অসুবিধা হৈ থকা দেখাও যায়। আকৌ কিছুমান ছোৱালীয়ে বহুত হাৰ্ড এক্সাৰচাইজ কৰি অধিক ৱেইট কম কৰা দেখা যায়। এনে কৰিলেও শৰীৰৰ হৰমনৰ ওপৰত বেয়া প্ৰভাৱ পৰে, হৰমনেল ইমবেলেঞ্চ হৈ যায়। ইয়াৰ বাবে আকৌ মাহেকীয়া চক্ৰৰ বহুত সালসলনি হয়। আকৌ কেতিয়াবা মাহেকীয়া বহু দিনলৈ বন্ধ হৈ যায়। এনে হ'লেও ভৱিষ্যতে কনচিভ কৰিব নোৱাৰা হয় বা কনচিভ কৰিলেও মিছকাৰেজৰ দৰে সমস্যা হয়। বহুতে আৰু এটা ডাঙৰ ভুল কৰে, সেইটো হৈছে জোৰ কৰি বা মেডিচিন খাই মাহেকীয়া ৰখোৱা বা মাহেকীয়া আগ-পিছ কৰা। কেতিয়াবা কলেজ বা স্কুলত কিবা প্ৰগ্ৰাম থাকে, কাৰোবাৰ বিয়া, কাৰোবাৰ কিবা ঘৰত অনুষ্ঠান থাকে, তেতিয়া মাহেকীয়া ৰখাবৰ বাবে বা সেইটো সময়ত নহ'বৰ বাবে ডাইৰেক্ট ফাৰ্মাচী যায় আৰু হৰমনৰ টেবলেট আনি খায়। হৰমন টেবলেট খোৱাটো বেয়া বা আনছেফ নহয়, কিন্তু ডাক্তৰৰ পৰামৰ্শ অবিহনে খোৱাটো আনছেফ আৰু ক্ষতিকাৰক। কাৰণ আপুনি ভুলকৈও ব্যৱহাৰ কৰি পাব পাৰে। তাৰোপৰি বাৰে বাৰে বা 1-2 মাহৰ মূৰে মূৰে এনে টেবলেট খোৱাটো সাংঘাতিক বিপদজনক হয়।
ই আগলৈ আপোনাৰ হৰমনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব আৰু আপোনাৰ পিৰিয়ড অনিয়মীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আজিকালি লাগিলে মেৰিড হওক বা আনমেৰিডে হওক বহুতে IPL ব্যৱহাৰ কৰে। IPL হৈছে ইমাৰ্জেঞ্চি গৰ্ভনিৰোধৰ বাবে ব্যৱহাৰ কৰা এটা ঔষধ। যদি আপুনি বাৰে বাৰে বা 2-3 মাহৰ মূৰে মূৰে IPL ব্যৱহাৰ কৰে তেতিয়াও আপোনাৰ পিৰিয়ড অনিয়মীয়া হ'ব পাৰে। মাহেকত 2-3 বাৰ পিৰিয়ড আহিব পাৰে আৰু কেতিয়াবা 2-3 মাহৰ বাবে পিৰিয়ড নহাও হ'ব পাৰে। এনেবোৰ ভুলৰ বাবে আপুনি মাক হ'ব নোৱাৰিবও পাৰে। যদি আপুনি এতিয়া বেবী বিচৰা নাই তেন্তে কণ্ডম ব্যৱহাৰ কৰক, নহ'লে 21 দিনীয়া যিটো গৰ্ভনিৰোধৰ টেবলেট আছে সেইটো ব্যৱহাৰ কৰক। শেষত এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালি আমাৰ শৰীৰত এনেকুৱা সমস্যা হ'ব ধৰিছে যে কাৰ কেতিয়া কি বেমাৰ হয়, কাৰ ভিতৰত কি অসুবিধা হ'ব পাৰে একো ক'ব নোৱাৰা হৈছে। গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত ফেমিলি প্লেন কৰি ল'ব লাগে। গৰ্ভধাৰণ হ'লে ৱাচ কৰি দিয়া, বহুদিনলৈ সন্তানৰ মাক হ'বলৈ মানে ধৰক আপোনালোকে বহুদিনলৈ ৰৈ থকা ফেমিলি প্লেন কৰিবলৈ আদিবোৰৰ পৰা আপোনালোকে বিৰত থাকক। আৰু যিসকলৰ বয়স 35 বছৰৰ ওচৰ হৈছে তেওঁলোকে সোনকালেই ফেমিলি প্লেন কৰি ল'ব লাগে। কাৰণ এগৰাকী মহিলাৰ 35 বছৰ হৈ গ'লে বা 35 বছৰ ওচৰা-ওচৰি হ'লে তেওঁৰ শৰীৰত হৰমনৰ ইমবেলেঞ্চ হয় আৰু তেওঁলোকৰ ডিম্বাশয়ত বা অভেৰীত যি এগ প্ৰডিউচ হয় সেই এগ প্ৰডিউচৰ সংখ্যাও কমি যায়, লগতে সেই এগবোৰৰ কোৱালিটিও বেয়া হৈ যায়। আজিলৈ ইমানেই। সুস্থ থাকক, সুখী হৈ থাকক। ধন্যবাদ।